শিক্ষয়িত্ৰীয়ে তেওঁক এটা এছাইনমেণ্ট দিলে শনিবাৰৰ দিনাখন যে তোমাক আজি এছাইনমেণ্ট এটা দিয়ে আৰু তুমি মোক অহা সোমবাৰে ছাবমিট কৰিবা। এছাইনমেণ্টটো হ'ল ছাত্ৰীগৰাকী মাতি আনি ক'লে তুমি এটা কাম কৰিবা, তুমি 10জন মানুহক শাক কৰিবা, খাবলৈ ধৰিবা। 10জন মানুহক খাবলৈ ধৰি 3টা কথা ক'বা, বি পেচেণ্ট, ট্ৰাষ্ট ইউৰ লাইফ এণ্ড আই লাভ ইউ। এই 3টা শব্দ কথা ক'বলৈ কৈ এটা তেওঁক এছাইনমেণ্ট দি পঠাই দিলে। ছাত্ৰীগৰাকী এছাইনমেণ্টটো লৈ ঘৰলৈ আহিলে। ঘৰলৈ আহি দেউতাকক কথাটো ক'লে। দেউতাই ক'লে ঠিক আছে হ'ব দে, কালিলৈ চানডে, গতিকে আমি এটা মন্দিৰলৈ যাম, তাৰটো যাক মন যায় তাক এটা হাত কৰি সেইকেইটা কবি। পিছদিনাখন ভাগ্য বেয়া, বতৰটো বেয়া, খুব বৰষুণ দি আছে, কিন্তু ওলাই যাব পৰা নাই। নোযোৱাৰ কাৰণে ছোৱালীগৰাকী এক মনত উৎকণ্ঠা বহুত, তুমি যাব পাৰিম নে নোৱাৰিম। ফাইনেলি দেউতাকক ক'লে যে ব'ল মোৰ দেৰি হ'ব। দেউতাকে ক'লে যাম মই কিবা কৰি ওলাম, তই ওলাম। গৈ তেওঁলোকে এটা মল পালেগৈ। মলটোতে তেওঁ ছোৱালীজনীক পঠাই দিলে, তেওঁ বাহিৰত গৈ আছে যে বেলেগ জেগাত গৈ আছে। ছোৱালীগৰাকীয়ে বহু সময়ৰ পিছত 9জন মানুহ হাত কৰিলে। 9জন মানুহক ক'লে বি পেচেণ্ট, ট্ৰাষ্ট ইউৰ লাইফ, আই লাভ ইউ। দেউতাকে কৈছে যে তই 9জনহে কৰিলি, সময় বহুত হৈ গ'ল, আৰু তেওঁলোকৰ গাঁও কেনেকৈ ক'ব, নহ'লে ইমান বৰষুণ দি আছে ৰাস্তাটো বন্ধে হৈ যাম। তেতিয়া ছোৱালীজনী ক'লে যে তেনেকৈ ক'লা 9জন গ'লা আমি যাওঁ। অলপ দূৰ অহাৰ পিছত ছাত্ৰীগৰাকীয়ে ক'লে দেউতাকক গাড়ীখন ইয়াতে ৰখোৱা ৰাস্তাত। গাড়ীখন ৰাখিলে দেউতাকে। ৰাখি লৈ তাই দৰজাখন খুলিলে, খুলি দৌৰ মাৰি ওচৰত থকা মানুহে ঘৰৰ বাৰান্দালৈ দৌৰ মাৰিলে। বৰষুণ দি আছে। দৌৰ মাৰি দৰজাত নক কৰিলে। 2বাৰ 3বাৰ 4বাৰ নক কৰাৰ পিছত মানুহ এগৰাকী ওলাই আহিলে, বুঢ়ী মানুহ এগৰাকী। আৰু বুঢ়ী মানুহগৰাকী ওলাই অহাৰ লগে লগে ছাত্ৰীগৰাকীয়ে হাপতি ধৰি এই কথা 3টা ক'লে, বি পেচেণ্ট, ট্ৰাষ্ট ইউৰ লাইফ এণ্ড আই লাভ ইউ। ইফালে দেউতাকৰ চিন্তা হ'ল যে ইমান সময় তাই বহুত নক কৰিবলগীয়া হৈছে, মানুহখিনি ওলাই অহা নাই। দেউতাক আহিলে, সুধি কৈছোঁ ইমান দেৰি কৰিছোঁ যে কি হৈছে, আহিব লাগে, তেতিয়া যাব লাগে। তেতিয়া মানুহগৰাকী ক'লে, মানুহগৰাকী বৃদ্ধ মানুহগৰাকীয়ে ক'লে যে মোৰ হাজবেণ্ড যোৱা 3 দিনৰ আগতে ঢুকালে। মানুহগৰাকীৰ হাজবেণ্ড ঢুকাইছে 3 দিনৰ আগতে, আৰু এই 3 দিন তেওঁৰ ঘৰত আৰু কোনো নাই। তেওঁ ক'লে তেওঁ কি কৰিম কি নকৰিম, এনেধৰণৰ বিভিন্ন ধৰণৰ চিন্তাৰ মনত জৰ্জৰিত কৰাৰ পিছত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে যে সেই সময়ত তেওঁ কিয় কাৰণে সেই সময়ত কৈছে যে মই ওলাই দৰজাখন তেওঁ নক কৰিছে ঠিকেই, মই ওলাই আহিবলৈ অকণ দেৰি হৈছে। এইকাৰণে দেৰি হৈছিলে যে যিটো সময়ত ছাত্ৰীগৰাকীয়ে দৰজাত নক কৰিছিলে, সেই সময়ত তেওঁ এখন বেঞ্চত উঠি ডিঙিত কাপোৰখন মাৰি বেঞ্চ এখনৰ ওপৰত উঠি পৰিছিল, আবেগ হৈ গৈছিল। জীৱনৰ মুহূৰ্ত কথা এইবিলাক। বেঞ্চখনত উঠি তেওঁ কৈছে যে মই ডিঙিত কাপোৰখন মাৰি বেঞ্চখন উঠিবলৈ উঠিছিলোঁ। মই উঠোতে দৰজাখন নক কৰিলে। নক কৰোঁতে মই ভাবিছোঁ দৰজাখন দেৰি হৈছে। এই সময়ত মই ভাবিছোঁ যে মই ইয়াৰ পৰা নামি গৈ খোলা উচিত নে, এই কথা তেওঁ চিন্তা কৰিছে। আৰু মই বেঞ্চখন উঠি কৰা উচিত তেওঁ চুইচাইড কৰিব বিচাৰিছে। তেতিয়া তেওঁ ভাবিলে যে এই সময়ত যিগৰাকী আহিছে, কোনোবাই নক কৰিছে, ভগৱানৰ দুখটো হ'ব পাৰে। আৰু এই দৰজাখন খোলাৰ লগে লগে তেওঁ যেতিয়া চাউকনি ছোৱালীজনী সেই 3টা কথা ক'লে, বি পেচেণ্ট, ধৈৰ্য ধৰা, ট্ৰাষ্ট ইউৰ লাইফ, জীৱনত ভাল পোৱা, আৰু আই লাভ ইউ, তোমাক ভাল পাওঁ। এতিয়া তোমালোকৰ পৰিৱেশটো মই বিকৃত কৰিছোঁ।
তেতিয়া তেওঁ মানুহক দেউতাকক ক'লে যে তোমাৰ পুত্ৰীৰ বাবে মই আজি জীৱনৰ সিদ্ধান্ত বদলি কৰিছোঁ। তোমাৰ পুত্ৰীৰ বাবে মই আজি জীৱনৰ সিদ্ধান্ত বদলি কৰিছোঁ। জীৱনৰ সিদ্ধান্ত মানে যিটো সিদ্ধান্ত তেওঁ সেই সিদ্ধান্ত আছিল, সেই সিদ্ধান্ত তেওঁ বদলি কৰিলে। গতিকে মুহূৰ্তবিলাক কেনেকুৱা ধৰণৰ মানুহৰ জীৱনত এটা এটা মুহূৰ্তৰ এটা এটা কথাই মানুহক কেনেকৈ ধৰণে জীৱনৰ পথ পৰিৱৰ্তন কৰিব পাৰে, সেই কথাটো ভাবিলে সৰু এটা ষ্টৰী হ'ব পাৰে। সেই ষ্টৰীটোৱে মানুহৰ মনত এটা মোৰ অন্ততঃ মই নাজানো বেলেগৰ কথা, এই অন্তৰত বহুত সাংঘাতিকভাৱে খুন্দা মাৰে। আৰু এই খুন্দাটো ল'ব পৰা শক্তিটো মানুহৰ হাতত আহিবও লাগে। আমি এই খুন্দাটো সৃষ্টি কৰিব পৰা এটা পৰিৱেশৰ বাদ লাগে যে আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আমি কৈ থাকোঁ যে অসমীয়া ডিপাৰ্টমেণ্টৰ পোষ্ট গ্ৰেজুৱেশ্যনৰ এইবাৰ 4th ছেমিষ্টাৰ যিটো গ্ৰুপ, তোমালোকৰ মাজৰ যিটো বান্ধোন, এই বান্ধোনটো সঁচাকৈ আপুৰুগীয়া। মই এইটোৱে শব্দ ক'ম, তোমালোকৰ মাজৰ যিটো বান্ধোন, তোমালোকৰ মাজৰ তাৰ কথা নকওঁ মই। প্ৰত্যেকৰ কথা মই ক'ব পাৰোঁ, নেইনাৰ পৰা আৰম্ভ কৰি মই বনজিতলৈকে আমি যদি এফালৰ পৰা মই কৈ থাকোঁ, প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে তোমালোকে, মই ভাবোঁ যে তোমালোকৰ মাজৰ যিটো বান্ধোন, এই বান্ধোনটো এইখন মহাবিদ্যালয়ত এতিয়ালৈকে বহু মই গ্ৰুপ দেখিলোঁ, মই এনেকৈ কোনো সুফল নাই দিছ দ্য ফাৰ্ষ্ট টাইম। আৰু এই বস্তুটো যিটো হৈছে তোমালোকে কৰিছা, তোমালোকে মই ফ'ল' কৰোঁ। মই কৰিশ্মাই কৈছে, কালি কৰিশ্মাই মোলৈ গধূলি মেছেজ কৰিছে যে কালি মিটিঙত থাকিব ছাৰ। মোৰ মিটিঙত মোক মতাই নাই, তুমিহে মাতিলা, কিন্তু তুমি মাতিছা যে মই মিটিঙত থাকিবি, মানে মাতক নেমাতক বেলেগ কথা। মই কৈছোঁ থাকিবি। কৰিশ্মা, নেইনা, নয়নমণি জীৱনৰ যিটো দৰ্শন দেখুৱাইছে, আৰু আজি গৰিস্মিতাই যিখিনি কথা ইয়াতে উপস্থাপন কৰিলে, এইবিলাক লাইফ লাৰ্ণিং, এই কথাবিলাক হ'ল লাইফ লাৰ্ণিং। তাই কথা মই ভালকৈ জানো, তাইৰ ওপৰত মানে এটা খুব থাকি গ'ল যে তাই ইমান সমস্যাৰ পিছত তাই পুনৰবাৰ ঘূৰি আমাৰ ওচৰত নাহিলে। তাই আমাৰ ওচৰত পুনৰবাৰ অহা নাই। প্ৰথম দিনাই তাই আহিছিলে এডমিশ্যনৰ সময়ত, মাকটো আহিছে, আৰু সেই স্কুলখনৰ লগত মোৰ এটা সম্বন্ধ আছে, যিখন স্কুলত মাতৃয়ে কাম কৰে। তাৰপিছত আৰু কৰিশ্মাক মোৰ ৰুমত এই কথা লৈ অহা মই দেখিবলৈ পোৱা নাই। নাজানো সেইটো এটা কৰিশ্মাৰ আত্মঅভিমান না কিবা এইবোৰ কথাটো ভাল, আত্মঅভিমান থাকিব লাগে মানুহৰ। আৰু এই ক্ষেত্ৰত মই কওঁ, বনজিতকো মই পাইছোঁ, বনজিত মোৰ গুৱাহাটী ঘৰলৈ গৈছোঁ, বনজিতৰো তাৰ সংঘৰ্ষ মই জানো। কিন্তু তোমালোক দুয়োটাই সেইটোৰ প্ৰতি ইমান ছাপোৰ্ট হ'লা, সেইটো যদি আমি অনুভৱ কৰোঁ, যে ভাবিবলৈ চেষ্টা কৰোঁ, ভাবিবলৈ বিচাৰোঁ, তেনেহ'লে তাতকৈ আৰু বেলেগ বিশেষ কথা আৰু ক'বলগীয়া বা ভাবিবলগীয়া নায়েই। শিক্ষক আছে এইবিলাক কথা। প্ৰত্যেকবিলাক ছাত্ৰ ছাত্ৰী, তোমালোকে প্ৰত্যেকেই আজি নেইনাই কবিতা গাইছে, আমি নেইনাই কবিতা আবৃত্তি কৰাৰ কথাটো আৱিষ্কাৰ কৰিছোঁ। নাছিলে, হোষ্টেল কৰিছিলে, তাৰ পৰা আমি উঠাই নিয়ালৈ আনিছোঁ। তোমালোকে কোনোবাই গাইছা, কোনোবাই নাচিছা, কোনোবাই কিবা কৰিছা। পংখী, তাই পংখী বুলি তাই সেইটো মিষ্টাৰ পংখী মুখখন নুখুলেই নহয়, গতিকে নুখুলাৰ কাৰণে তাক চিনিবৰ বৰ অসুবিধা হৈ যায় কেতিয়াবা, কিন্তু তাৰ অৱয়ৱটোৰ কাৰণে চবে চিনি পায়। গতিকে এই যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত সম্বন্ধ গঢ়ি তুলিলা, এই ছাত্ৰ ছাত্ৰীবিলাকৰ সম্বন্ধটো এইটো আপুৰুগীয়া সম্বন্ধ, এইটো কেতিয়া শেষ নহয়। জয়ন্তী মোৰ লগত সম্পূৰ্ণ পুৰা সম্পৰ্ক থাকে, আমাৰ আদান প্ৰদান থাকে, কথা বতৰা তাক কৈ থাকে। তোমালোকে বহুতৰ আছে যিবিলাকৰ লগত মই কথা পাতোঁ, কেতিয়াবা কিবা এটা কওঁ, কিবা এটা সোধে, মই নিজেও কেতিয়াবা সোধোঁ, তোমালোকে পঢ়িছা, কিবা কৰিছিলোঁ, কি কৰিছা, কিন্তু সোধোঁ মই। আৰু সেইটো মই ভাবিছোঁ এইটো বেয়া কাম মই কৰা নাই। কৰিশ্মাই কৈছে ছাৰে ইনষ্টাগ্ৰামত ফ'ল', মই ইনষ্টাগ্ৰামত ফ'ল' কৰাৰ কথা বুজি নাজানোৱেই, কেনেকৈ ফ'ল' কৰিব লাগে। মই ক্লিক কৰিলোঁ, ফ'ল' হৈ যায়। গতিকে মই আজিকালি ইনষ্টাগ্ৰামটো কমকৈ চাওঁ। ইনষ্টাগ্ৰামত চালে কি হয়, কৰিশ্মা ফটো লাগে, ইয়াতে মানে কি হৈ যায়, চেল্ফি কুইন আছে,
কিন্তু ইয়াতে চেল্ফি কিনো আছে বনজিৎ চেল্ফি কুইন তাকে কিং বনজিতে অকল ক্লাছতে চেল্ফি নলয় মোৰ আগে আগে গাড়ীখনৰ আগে আগে কালি মই এখন বেলেগ গাড়ী লৈ আহিছোঁ মোৰ সৰু গাড়ীখন লৈ আহিছোঁ মোক এখন চিনি পোৱা নাই বনজিত উঠি আছে আৰু পিছত উঠি আছে আমাৰ জেমি দুইটাই কেঞ্চাৰ হস্পিটেলত খুব ফটো লৈছে মই পিছফালে চাই আছোঁ মই পিছফালে চাই আছোঁ মই মৰিলে ধৰি তুলিব লাগিব মই পিছে পিছে মোৰ গাড়ীখন আহিছে আপোনাৰ গাড়ীখনো আছে তাৰপিছতে মোৰ গাড়ীখন চিনি পোৱা নাই মই সৰু গাড়ীখন লৈ আহিছোঁ তাৰপিছত ইহঁত দেখিছোঁ ফটোটো দিছে আকৌ ফটোখন ভাল লগা নাই তাৰপিছত আকৌ বনজিৎ ছাৰ মোক সেইখিনি কিবা কিবা কি কয় ভিডিঅ' কৰাবিলাক বুলি কয় কিবা কি বনাইছে নেকি মই তেনেকৈ কথা কৈ আছে নেকি এনেকৈ চাই আছোঁ মই লাহেকৈ পাৰ হ'লোঁ পাৰ হৈ মই আহিছোঁ আহি মই ক্লাছখন চাইছোঁ কি কৰি আছে তাৰপিছত গতিকে মই পিছত দেখিছোঁ পিছত গধূলি ফটো দেখিলে ধৰক মই ষ্টেটাছ চাই থাকোঁ দেই ষ্টেটাছ চাই থাকোঁ আজিতো ষ্টেটাছ চাবি আৰু ষ্টেটাছ চাই থাকোঁ ষ্টেটাছত দেখিছোঁ ফটোখন আছে হেৰি বনজিৎ আৰু জিমি গতিকে তোমালোকে এই যিবিলাক কৰিছা যিবিলাক আছে এইবিলাক আচলতে এনেকুৱা নহয় যে এইবিলাক কৰিব নালাগে এইবিলাক কৰিছা তোমালোকে ডিপাৰ্টমেণ্টত তোমালোকে সময়বিলাক যিমানবিলাক 10 মিনিট ক'লোঁ আৰু 5 মিনিট ডিপাৰ্টমেণ্টত তোমালোকে যেনে উপভোগ কৰিছা ডিপাৰ্টমেণ্টত যিটো এনজয়মেণ্ট হৈছে মই কৈছোঁ এইটো বিৰল নাই নহয় তোমালোকে যে টেঙাটো কাটি অকণ ভাগ এটা আনি প্ৰিন্সিপালৰ ৰুমত দি যোৱা এইটো মই কৈছোঁ এইটো কোনো কলেজতে তুমি নোপোৱা আৰু তোমালোকে যদি সেইখন মৰম অন্তৰত মৰম লৈ যদি তোমালোকে আনি মোকে নহয় ভাইচ প্ৰিন্সিপালৰ ৰুমতো তোমালোকে দিয়ে গতিকে এই যে দিয়াকৈ নি মই বিচৰা নাই তোমালোকে নিদিয়াটো বিচৰা নাই মই দিছে মই ভালেই পাইছোঁ তোমালোকে সেইখন আত্মীয়তা মোৰ ওচৰত ৰাখিছা সেইখন এখন স্বাধীনতা তোমালোকে পাইছা আৰু এটা কওঁনে জয়ন্তীয়ে কেতিয়াবা তাই মোৰ ওচৰত আহে চাই কিবা এটা লৈ আহিছোঁ কিবা কি আনিছা কেতিয়াবা ধৰক নেমু টেঙা উলিয়াই দিয়ে কেতিয়াবা এটা প্লাম উলিয়াই দিয়ে এনেকুৱা ধৰণৰ এই বস্তুবিলাক যিবিলাক বস্তু যিবিলাক কোনে কৰিব পাৰে কালি এজন প্ৰিন্সিপালৰ কাৰণে কৰা নাই তেওঁলোকে এখন কলেজৰ প্ৰিন্সিপাল বুলি নহয় তেওঁলোকক ভাল পোৱা কোনোবা এটা মানুহৰ কাৰণেই তেওঁলোক কৰিছে আৰু এই ভাল পোৱাটো মই ছাত্ৰ ছাত্ৰীৰ পৰা বিচাৰোঁ পাবা তোমালোকে কোনোবাই বেয়া পোৱা মোৰ পৰা মই বা ভাল পোৱা নাই পোৱা বুলি তেওঁলোকে ক'ব নোৱাৰে মই কৈছোঁ বহুতে ক'ব নোৱাৰে কোনোবাই ক'ব পাৰে কিন্তু 90% ক'ব নোৱাৰে তেওঁলোকক মই বেয়া পাওঁ এই কথাটো ক'ব নোৱাৰে সেই বেয়া পোৱাটো ভাল পোৱাটো আনিবৰ কাৰণে তোমালোকে এইখিনিও তোমালোকে সেইমতে একমত কৰিব লাগিব যিমানে কৈ আছে মই ছাৰৰ ওচৰত যাবলৈ বা কথাটো ক'বলৈ মই ভয় নকৰোঁ বা সেইটো নকৰোঁ ভয় নকৰা পৰিৱেশটো তোমালোকে সৃষ্টি কৰিব লাগিব মই নহয় মোৰ ওচৰত কথা ক'বলৈ আহিবলৈ কোনোবা এজন ছাৰৰ ওচৰত কথা ক'বলৈ আমাৰ ডক্টৰ মণি কলিতাৰ ওচৰত কথা ক'বলৈ যাবলৈ ভয় কৰিবলৈ ভয়টো নাইকিয়া কৰাৰ দায়িত্বটো কিন্তু শিক্ষকজনৰ নহয় ভয়টো নাইকিয়া কৰাৰ দায়িত্বটো ছাত্ৰ ছাত্ৰীগৰাকীয়ে তেওঁলোকে ভয়টো নাইকিয়া কৰিব লাগিব আৰু সেই আত্মীয়তা তেওঁলোকে সৃষ্টি কৰিব লাগিব তেতিয়াই মই এদিন ক্লাছৰ অফিচ ৰুমত সোমাইছিলোঁ মই দেখিছোঁ ডাঙৰ পেকেট এটা আছে পেকেট এটা আছে কোনোবাই মোক কৈছে এইটো কোনোবা অসমীয়া ডিপাৰ্টমেণ্টৰ 4th ছেমিষ্টাৰ ছাত্ৰীগৰাকীয়ে দি দিছে আপুনি নাছিলে মই খুলিলোঁ তাতে ধুনীয়া এটা গ্লাছত ধুনীয়াকৈ বনিয়া এটা ফুলৰ এটা আছে এতিয়া ধুবলৈ মই থৈ দিছোঁ যে ফুলৰ এটা সজোৱা এটা ফুল দানি আৰু এটা স্প্ৰে কোনোবাই খুলিলে মোৰ আৰু কিবা টিচাৰ আছে খুলি লগালগ স্প্ৰেটো মাৰি ধুনীয়াকৈ গোন্ধালে তাৰপিছত মই তাত লিখাখিনি পঢ়িলোঁ দুদিনমান মই তাত যিখিনি লিখা আছিলে পেকেটটোত সেই লিখাখিনিৰ সৈতে মই টেবুলত 3দিনমান থৈ দিলোঁ পেকেটটো আছিলে আজিও পেলাই তেনেকৈ নিজৰ আছে টেবুলৰ ওপৰত আছিলে যদি গতিকে এই যিবিলাক আমি তেওঁলোকে আহিছে তেওঁলোকে কি কিবা এটা কৰিছে কোনোবা এটা আহিছে মৰম ভাল পোৱা যিখিনি আছে সেইখিনি আদান প্ৰদান কৰিছে মই সদায় ভাবোঁ তোমালোকৰ গ্ৰুপটো তোমালোকৰ যিটো আত্মীয়তা কলেজখনৰ কাৰণে মই দেখাই গৈছা কলেজখনত কি কলেজ হ'ল তোমালোকে ইমান ধুনীয়াকৈ পাৰ্টিচিপেট কৰিলা ইমান কাম কৰিলা মই কৈছোঁ মই আজি নকওঁ বেলেগ ডিপাৰ্টমেণ্টৰ কথা বেলেগ ডিপাৰ্টমেণ্টৰ কথা নকওঁ কোনোবা আঁতৰি থাকিলেও মই বেয়া পাওঁ যিবিলাকে তাতে লগ লাগি একলগ হয়
আত্মীয়তাৰে মিলি যাব পাৰে তেওঁলোকক মই ভাল পাওঁ আৰু তোমালোকে সেইটো কামেই কৰি গ'লা আজি তোমালোকক লৈ সঁচাকৈ আমি গৌৰৱান্বিত তোমালোকে এইখিনি কাম কৰিলা আৰু ছেকেণ্ড ছেমিষ্টাৰ তোমালোকৰ কাৰণে এইখিনি আদৰ্শ হোৱাটো ভাল তোমালোকে এনেকুৱা কৰা তোমালোকে এনেকুৱা ভাল তোমালোকৰ মাজত যেনেকুৱা ধৰণৰ মান অভিমান যিবিলাক আছে সেইবিলাক থাকিব দিলে হ'বলৈ দিয়া এইবিলাক হ'লেহে তোমালোকৰ মাজত ইজনে এজনক ভালকৈ বুজি পাব এওঁলোকে যেনেকৈ ইজনে এজনক প্ৰত্যেকজনক ইমান ভালকৈ বুজি পায় এই কথাটো আমি দেখি পাইছোঁ দেখিছোঁ আৰু তেওঁলোকৰ জীৱনৰ সংঘৰ্ষবিলাক আগতে তাই পম্পী কথা ওলাইছে অকণমান আগতে পম্পী লাইফৰ কথা আমি জানো তেওঁতো পঢ়াত ডাঙৰ হোৱা নাই ৰুণুকলিতে তেওঁ সহায় কৰিছে পঢ়ুৱাইছে এনেকুৱা ধৰণৰ বহু উদাহৰণ আমাৰ মহাবিদ্যালয়ত আছে যিবিলাক উদাহৰণ আমি এটা এটাকৈ ক'ব পাৰোঁ আছে প্ৰত্যেকগৰাকী ইয়াতে আৰু আপোনালোকৰ ছাত্ৰী আছে মই নাম নকওঁ যিবিলাকে বহু কষ্ট কৰি এই বছৰটো সংগ্ৰহ কৰি পঢ়িবলৈ আহিছে আমি এনেকুৱা নহয় কালি এজনী হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছোৱালীৰ এডমিশ্যন ল'বলৈ আহিল এডমিশ্যন ল'বলৈ আহিছে ঘৰত তেওঁ ইনকাম চাৰ্টিফিকেট অনা নাই ইনকাম চাৰ্টিফিকেট নানিলে আমি ভাবিছোঁ ইনকাম চাৰ্টিফিকেট পঢ়া কৰে তোমালোকৰ যে ইনকাম চাৰ্টিফিকেট নাই অনা যোৱা বছৰ এবাৰ পাছ কৰা ছোৱালী ইনকাম চাৰ্টিফিকেট নানিলে আমি ফ্ৰী চাৰ্টিফিকেট এডমিশ্যন দিব নোৱাৰোঁ কথাই ওলালেগৈ যে ইনকাম চাৰ্টিফিকেট কিয় দিব পৰা নাই তেওঁলোকে মাটিডোখৰ খাজানা দিয়া নাই নিজৰ আমি যেতিয়া কৰিব 4,300 টকাই ফিজ দিবি তো খাজানাৰ পইচা কিয় নকয় 1,000-1,500 লৈ যাক খাজানা দে আৰু ৰিচিপ্ট লৈ আহে আৰু লৈ আমাৰ খাজানা দি আমাক চাৰ্টিফিকেট কৰি দিয়ে তাৰপিছত আমি দেখিলোঁগৈ যে খাজানা দিবৰ কাৰণে দেউতাকৰ নামত 20 বছৰ আগতে কিনা মাটিডোখৰ দেউতাকৰ নামলৈ অহাই নাই মই কৈছোঁ তোৰ দেউতালৈ ফোন লগা তোৰ ফোন নাই মোৰ ফোন লগাই মই দেউতাকক আমি এটা কথাই কৈছোঁ যে 20 বছৰ থাকিলা মাটিডোখৰ তোমাৰ নামজাৰি কৰা নাই নামজাৰি লগে কালিলৈ তোমাক এইডোখৰ মাটিডোখৰ কোনোবাই গতিয়ে উলিয়াই দিব আপুনি এই বছৰ মই তেওঁক ফ্ৰী এডমিশ্যন দিছোঁ টকা 4,000 মই পচাই দিছোঁ আৰু কি কাম কৰিব লাগে কৰি মেলি অহা বছৰ কিন্তু আপোনালোকে মোক SDC অফিচৰ পৰা নামজাৰি কৰাৰ পিছত চাৰ্টিফিকেটখন দিব লাগিব এইটো কিয় কাৰণে কৈছোঁ মই এতিয়া মাটিডোখৰ তেওঁ ক'ৰবাৰ পৰা কৈছে এইটোৰ লগত আমাৰ সম্পৰ্ক নাই কিন্তু আমাৰ সম্পৰ্ক আছে ছাত্ৰীগৰাকীৰ প্ৰতি দিন হাজাৰ পৰা মানুহ এজনে 4,000 টকাৰ পইচা দি সেই 4,000 টকা দিবৰ কাৰণে যদি ডেইলি 500 টকাকৈ পায় ঘৰ চলাৰ পিছত কেইবছৰ হাঁচি থ'ব পাৰে আৰু 4,000 টকা তেওঁ আমাক দিবলগীয়া হৈছে গতিকে এই বস্তু তাত নহওক আমি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে তেনেকৈ আমি চিন্তা কৰোঁ আমাৰ প্ৰত্যেকজন শিক্ষকে তেনেকৈ তেওঁলোকৰ কাৰণে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে চিন্তা কৰে এই চিন্তা যিটো আছে মই বহুত আৰু এইটো কথা মই বুকুটাটি ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ চিন্তা আছে বহুতৰ নাই বুলি মই নকওঁ কিন্তু এই চিন্তাৰ পাৰ্চেণ্টেজ বহু কলেজতকৈ এইখন কলেজৰ শিক্ষক শিক্ষয়িত্ৰীৰ বহুত বেছি এইখিনি মই তোমালোকে ক'বলৈ তোমালোকে নিজেই কৈছা বেলেগ জেগাৰ পৰা কলেজৰ পৰা তোমালোক আহিছা আহি এইবিলাক ফিল কৰিছোঁ যে শুনাৰ পৰা তোমালোকে কিবা শিকিবলৈ পালা আৰু শিকিবৰ কাৰণে যিখিনি পৰিৱেশ লাগে এই পৰিৱেশখিনি আমি তোমালোকক দিবৰ কাৰণে প্ৰত্যেক মুহূৰ্ততে